সকলোকে নমস্কাৰ। আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, অলপ ব্যস্ত আছিলোঁ। কি ক'ব, ব্যস্ত মানুহ, ব্যস্ত জীৱন। বাৰু যি কি নহওক, আপোনালোক সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আগতে হয়তো এনেকুৱা সময়ত কুলি মাত শুনিছিলোঁ, কপৌ ফুলো দেখিছিলোঁ মানুহবোৰৰ ঘৰত, কিন্তু কুলি মাত তেনেকৈ শুনাই নাই, খুব কম। আৰু কপৌ ফুলটো ক'বলৈ গ'লে আমাৰ ঘৰতো নাই, আৰু ধৰক বেলেগৰ ঘৰতো তেনেকৈ দেখি পোৱা নাই। আৰু বতৰ যি ৰূপ মানে নক'ব আৰু, এদিন ৰ'দ এদিন বৰষুণ, বাৰু বৰষুণটো লাগেই আমাক, গৰু গা ধুৱাবলৈ লাগিব। কিন্তু মানে এনেকুৱা হৈছে, যিখিনি বৰষুণ দিছে কুকুৰে মুতা লিখীয়া বৰষুণ, পানী চানী নাই হোৱা। গতিকে এইবাৰ গৰু গা ধোৱা কি হয় হ'ব আৰু, মটৰ লগাই পানী দি ধুৱাব লাগিব। পুখুৰীটো পানী নাই, পথাৰতো নাই। বাৰু যি কি নহওক, আজি সময় পালোঁ কাৰণে অকণমান ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব চাই। গতিকে চাই থাককচোন ভিডিঅ'টো। কথাটো হ'ল, মই তেনেকৈ ভিডিঅ' খুব কমেই বনাইছোঁ, সময়ো নাপাওঁ। ধৰক মই ইফালে সিফালে গৈও থাকোঁ। যেতিয়া সময় পাইছোঁ তেতিয়াই ভিডিঅ' বনাইছোঁ। আপোনালোকৰ সহায়খিনিও ভালেই লাগিছে, আৰু আশা কৰোঁ আপোনালোকে আগলৈ এনেকৈ সহায় কৰি থাকিব। ৰেগুলাৰ ভিডিঅ' দিয়াটো কিমান দূৰ হয় মই নাজানো, তথাপিও চেষ্টা কৰিম আৰু যিয়ে নহওক। আজি হ'ল দেওবাৰ, গতিকে আজিতো একো কাম নাই তেনেকৈ, দোকানো খোলা নাই। আৰু ক'বলৈ গ'লে এইকেইদিন মই দোকান খোলাই নাই। মই আমাৰ ঘৰৰ ওচৰতে এটা স্কিল ডেভেলপমেণ্টৰ কোৰ্চ কৰি আছোঁ, দুমহীয়া। গতিকে ৰেগুলাৰ তালৈকে অহা যোৱা কৰোঁ, দেওবাৰ দিনটোত ছুটি পাওঁ। ইটো কাম কৰোঁতে যায়, ভাবিলোঁ আজি এটা ভিডিঅ'কে বনাই দিওঁ। ভিডিঅ' মানে কিনো আৰু, এইটোৱে আৰু, আনটো একো নাই তেনেকৈ। আপোনাৰ ধৰক আজি খেল এখন আছে ওচৰতে, তাকে চাবলৈ যাম এতিয়া। ওলালোঁ আৰু, খেল মানে সৰু ল'ৰা ছোৱালী খেল, ইমান ডাঙৰো নহয়, ক্লাছ 10লৈকে। ভাল খেলে ল'ৰাসোপাই। বৰ্তমান শুনিবলৈ পাইছোঁ অসম চৰকাৰে কেইবাহাজাৰো প'ষ্ট উলিয়াইছে চাকৰিৰ কাৰণে। তাৰে আপোনাৰ এক্সেঞ্জৰ কাৰ্ডখন বোলে ৰিনিউ কৰিব লাগে। গতিকে সেইদিনা 31 তাৰিখৰ দিনা খৰধৰকৈ ৰাতিপুৱা যেনে তেনে কৰিলোঁ আৰু ৰিনিউ, কাৰণ মোৰতো আগতে অফলাইনহে কৰা আছিলে। এতিয়া মেইন কথা হ'ল 11 তাৰিখলৈকে বাট চোৱা, 11 তাৰিখে যেতিয়া প'ষ্টবোৰ ৰিলিজ দিব তেতিয়া সাউতকৈ এপ্লাইটো কৰিম আৰু। মানে কি আৰু, ক'তনো পাম আৰু, তথাপিও বোলে চেষ্টা কৰি যোৱা, এদিন হ'লেও সফল হ'বা। তো চেষ্টা কৰিয়ে আছোঁ, কি হয় একো গম পোৱা নাই আজিলৈকে। তাকে আৰু কি হয় হ'ব আৰু, মাৰিব লাগিব। কিনো ডাঙৰ কথা নহয় এপ্লাই কৰাটো, এক্সাম দিয়াটো। গতিকে এইবোৰেই আৰু, কিনো আৰু। বহুত হৈ গ'ল কথা বতৰা, বহুতখিনি ক'লোঁ। এতিয়াও যাওঁ লাহেকৈ, অকণমান খেলখন উপভোগ কৰোঁগৈ। তাৰ কেইটামান দৃশ্য আপোনালোককো দেখুৱাম বাৰু, চিন্তা নকৰিব। গতিকে যাওঁ আৰু ন, তাত গৈ লগ পাই আছোঁ। খেল চাবলৈ যাবলৈ আহি এইকেইটাৰ লগত থাকিব লগা হৈছে। এটা সেইটো বিজি মেন, এয়া আমাৰ এলেহুৱা শুই আছে। এয়া আমাৰ এডিটৰ দেই, একদম পূৰা ভিডিঅ' এডিটৰ, লাগি আছে ভিডিঅ' এডিট কৰি আছে। কাইদেউ কেনেকুৱা খবৰ? এই বোলে এতিয়া চিকাৰলৈ যাব বোলে, কি চিকাৰ সিহঁতিহে জানে আৰু। এডিট মাষ্টাৰ পাগল হৈ আছে এডিট কৰি কৰি। এই ভিডিঅ'টো চাবলৈ পাব আৰু, বেছি সময় নাই আৰু আপলোড হ'ব। সৰু ল'ৰা খেলখন নহ'ল, গতিকে ঘূৰি আহিলোঁ। আহি পিনি আমাৰ গাঁৱতে ল'ৰাসোপাই খেলি আছিলে, তো তাতে অকণমান বহিলোঁ, চালোঁ আৰু ইমানেই কৰিলোঁ আজিৰ দিনটোত। আৰু নহ'লে দেওবাৰেতো বিশেষ কাম তেনেকৈ একো নাথাকে ন। বাকী যি কি নহওক, আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, আৰু বিহু যাতে সকলোৱে ভালে যায় তাৰে কামনা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব সকলোৱে। যদিহে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।